মই হলো কল্যাণ আৰু আপোনালোকে চাই আছে মোক চেনেল KXM ব্লগ সমূহ অসমবাসীক ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমাৰ যোনবোৰ লোকবাদ্য শিল্পী আছে সেই লোকবাদ্য শিল্পীসকলে কেনেদৰে প্ৰস্তুতি আগবঢ়াইছে তাকে চাওঁ আহকচোন প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নমস্কাৰ আপোনাৰ প্ৰস্তুতি কেনেকুৱা ভালে আছে ন আৰু বৰ্তমান যে আপুনি এইবোৰ পূজা ঢোলবোৰ বনাই আছে ন পূজা ঢোল প্ৰগ্ৰাম কৰা ঢোল জেনেৰেল প্ৰগ্ৰামৰ ঢোল আছে হয় হয় আৰু বৰ্তমান আপুনি কি কাঠ ইউজ কৰিছে ইয়াত আছে আপোনাৰ আমৰো আছে কঁঠালতো আছে আপুনি মানে ভাল বুলি কয় ৰাইজে ভাল বুলি কয় ন পুৰণা মিস্ত্ৰীবিলাকে কয় কঁঠালটো ভাল কঁঠালটো ভাল আৰু এইটো যোনটো চাল ইউজ কৰিছে সেইটো গৰু চালেই হয় চব গৰু চাল এইটো ফালে আপোনাৰ চেউৰী গৰু হয় এইটো ফালে গাই গৰু আৰু বৰদিটো আপোনাৰ দমৰা গৰু আপোনালোকে গম পাইছে এফালে চেউৰী আৰু এফালে গাই গৰু আৰু যোনটো বৰতি হয় সেইটো হয় দমৰা গৰু দি দেখিবলৈ পাইছে সেইটো চালটো কেতিয়া গৰুটো মৰাৰ পিছত কৰা হয় চাগে সেইটো গৰুটো মৰি পেলাই আপোনাৰ বেপাৰীবিলাকে শুকাই পেলাই দিয়ে আমাক তাৰপিছত মানে কাম চাম কৰি চিমিলি তাৰপিছত মানে গৰুটো লগাওঁ এইবাৰ অৰ্ডাৰসমূহ কেনেদৰে আহিছে ঠিক আছে নে অৰ্ডাৰ আহে এবাৰ আপোনাৰ সেই আপোনাৰ হেৰি কঁঠালৰ ডিমা অৰ্ডাৰ আছে আপোনাৰ 7,000 আমৰটো আপোনাৰ হেৰি 6,500 আপোনাৰ দোকানখনৰ লোকেশ্যনটো কৈ দিবচোন কোনখিনি জেগাত আছে দোকানখন এইটো আমাৰ দোকানটো যমুনাগৰ হোজাই ডিষ্ট্ৰিক্টত দেই হোজাই ডিষ্ট্ৰিক্টৰ যমুনাগৰত মানে হেৰি ষ্টেচনৰ অপজিটতে আছে দোকানখন আৰু আপোনাৰ দোকানখনৰ নামটো কৈ দিয়ক দোকানৰ নাম যে কুচি বাদ্যকৰ এইটো মানে কুচি বাদ্যকৰ দোকানখনৰ নাম আৰু নাম্বাৰটো এবাৰ ক'বচোন আপোনাৰ নাম্বাৰটো দাদা আমাৰ 9678 634576 আৰু আপোনালোকক যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এই খুৰাই কি ধুনীয়াকৈ চাওকচোন সমূহ ঢোল কেনেদৰে বনাইছে এয়া ফুলো আছে ফুল পাব নেগেৰা আছে এয়া চাওক নেগেৰা আছে আৰু সৰু ল'ৰা ছোৱালী ঢোল কিনিবলৈ এয়া চাওক সৰু সুৰা ঢোল আৰু এইখন দোকানখন চাবলৈ চাওক এয়া চাওক সৰু ল'ৰা ছোৱালী ঢোল এয়া চোৱা সৰু ল'ৰা ছোৱালী ঢোল তোমালোকে দেখিব পাইছা সৰু ল'ৰা ছোৱালী ঢোল এয়া দেখাইছা দেখিছা এয়া চোৱা এইবোৰ পাতিৰ ঢোলো পোৱা যায় এইবোৰ দেখিছা মৃদংবোৰ এয়া সজাইছে দেখিবলৈ পাইছা মৃদংবোৰ দেখিবলৈ পাইছা এইটো ঢোলকি দেখিব পাইছা ঠিক এতিয়া যে এই ঢোলবোৰ বনাইছে এই ঢোলবোৰৰ প্ৰাইচবোৰ কেনেকুৱা হ'ব কওকচোন এটা ধৰক আপোনাৰ 7,000 আছে 8,000 আছে কঁঠালৰ ডিমাটোত কিমান কঁঠালটো আপোনাৰ 8,000 টকা পৰে আমৰটো আপোনাৰ 6,000 পৰে সৰু চাইজৰ ঢোল আছে আপোনাৰ এইবিলাক 5,000 4,000 অৰ্ডাৰ ল'লে চাগে অলপ বেছি হয় অৰ্ডাৰটো যিটো অৰ্ডাৰ দিম আৰু সেইটো ৰেটটো বেছি হ'ব ধৰক 9,000 10,000লৈকে যাওঁ এনেই ৰেডিমেডবোৰত কিমান ৰেডিমেড আপোনাৰ 5,500 6,000 তেনেকুৱা পৰে ন কাঠ লৈ দাম হয় এতিয়া এতিয়া আপোনাৰতো বিহু ওচৰ পালেহি এতিয়া বৰ্তমান সময়ত যদি কোনোবা অৰ্ডাৰ দিব বিচাৰে বিহুলৈ ওলাবগৈ নে ওলাই যাব ন বিহুৰ আগতে ওলাই যাব কিমান দিনমান লাগে এটা ঢোল বনাই ঢোল বনাওঁতে আপোনাৰ 3 দিন লাগিব 3 দিন বতৰটো ভাল থাকে 3 দিনে ওলাই যায় মানে ডাঙৰ ঢোলটো সৰু ঢোলটো কম দিনতে হৈ যায় একদিন যোৱা দুদিনতে হৈ যায় ডাঙৰ ঢোল মানে মূৰ বান্ধিব লাগে এইবোৰ ফুলবোৰ যে বনায় এই ফুলবোৰ কি কাঠ এইবিলাক কঁঠালো হয় আমৰো হয় আম আৰু কঁঠাল কাঠো বেছি প্ৰাধান্য দিয়া দুটাই মানে অলপ বেছি চলে লাষ্টিং ভাল হয় কঁঠালটো 1 নম্বৰ ডিমা এইটো কিহৰ এইটো এইটো আমৰ ডিমা এইটো কঁঠালৰ ডিমা চাওক কিমান হাৰ্ড চাওকচোন ভিতৰটো পাইছে আৰু এয়া চাওক চামৰা কেনেদৰে তিয়াই থয় তেওঁলোকে এয়া চাওক চামৰা চাওক এয়া চাওক আৰু এয়া চাওক
কোনখন কোনটো গৰু এইটো আপোনাৰ হালোৱা গৰু বৰদি হ'ব বৰতি হ'ব ন এনেকৈ ফিটা হ'ব বৰদি এইটো হালোৱা গৰু এইবিলাক হ'ব আপোনাৰ এইবিলাক হ'ল ধৰক তালি এইটো চেউৰী গৰু চাওক এইটো চেউৰী গৰু চাওক আৰু গাই গৰু গাই গৰু চাওক এইবিলাক হ'ল গাই গৰু চাওক এইটো কোনটো হয় এইটো আপোনাৰ গাই গৰু আপোনাৰ কোবনি চাইডত হয় ন মাৰি যে পৰা এইটো চাইডত আপুনি যে লগত জড়িত আছে কিমান দিনৰ পৰা জড়িত আছে সৰুৰ পৰা একদম সৰুৰ পৰা কাম কমেও 10-15 বছৰ হৈ গ'ল চাগে বেছি হৈছে মোটামুটি ধৰক 20 বছৰমান হ'ব 20 বছৰ হয় খুৰা দেখা পোৱা যায় বিভিন্ন বাদ্যযন্ত্ৰও বজায় তেওঁ দেখিব পাইছে লাহে লাহে বনিছে আৰু চলবোৰ এয়া চাওক বাদ্যযন্ত্ৰ শিল্পীসকল কিমান ব্যস্ত এয়া চাওক আৰু লগতে এখন দোকান এইখনৰ দোকানৰ লগতে আৰু এখন দোকান আছে আমি তাতো গৈ চাম তেওঁলোকৰ আমি ডিটেইলছসমূহ দিবলৈ চাম ক'ত আছে কেনেদৰে আছে এয়া চাওক এয়া চাওক কাৰোবাক লাগিলে ইয়াত অৰ্ডাৰ কৰিব পাৰিব চাওক মন্ত্ৰ বাদ্য এয়া চাওক মোবাইল নম চাওক ইয়াতো সম্পূৰ্ণ প্ৰস্তুতি দেখিব পাইছে এয়া ঢোল চাওক এয়া চাওক আমি এগৰাকী বাইদেউ পাইছোঁ আপোনালোকে যে এই কামটো কৰি আছে আপোনালোকৰ কিমান দিন আগৰ পৰা আপোনালোকে এইটো কাম আছে মোৰ শহুৰৰ দিনৰ পৰা কৰা তাৰ আগৰ পৰা কৰা মানে আপোনালোকৰ পৰিপুৰুষৰ পৰা কৰা মোৰ স্বামীও ধৰক বহুত দিনৰ পৰা 60 বছৰ হোৱাৰ পিছত তেওঁ মাৰা গ'লে যোৱাৰ পিছত বৰ্তমান দোকান আমিয়ে চলাই আছোঁ আপোনালোকৰ কেনেকুৱা অৰ্ডাৰসমূহ কেনেদৰে পাইছে অৰ্ডাৰ মানে কি যদি অৰ্ডাৰ আহে এটা ঢোলৰ দাম 3000 পৰে আৰু বনোৱা ধৰক 2500 সেনেকৈ বজোৱা খোল এটা ধৰক 4000 সেনেকৈ মানে চব জাতীয় বস্তুটো আমাৰ তাত চবি পোৱা আছে এইবোৰ মৃদংগ ন মৃদং আছে মাদাল আছে বাগানী মাদাল আছে ঢোল চাওক বিহু ঢোল চাওক তো সম্পূৰ্ণ হোৱা ঢোল এটা কেনেদৰে হ'ব পাৰে চাওক এইটো ওজা ঢোল কেইটা লাগে বা আগতে মোক জনালে মই আহিম মই সেইটো কাৰণে ভাতি পেলাই আহিম পইচা লাগে